নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল sourovjyoti Dowarahলৈ। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকে প্ৰথম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো লাইক কৰি দবাই দিব। তো বলক ভিডিঅ'টো আমি প্ৰথম চিনাকিতে দেহা কি যাদু কৰি ভিডিঅ'টো হ'বলৈ গৈছে এটা মোবাইল আনবক্সিং আৰু চাই থাকক ভিডিঅ'টো। বন্ধুসকল, যিহেতু মই মোবাইলটো অনা 3-4 দিনমান হৈছে, তো মই মোবাইলটো চলাই আছোঁ, তো তথাপিও আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম বাকচটোৰ পৰা মোবাইলটো উলিয়াইছোঁ আৰু প্ৰথম পাইছোঁ ইয়াত মোবাইলৰ কভাৰ আছে আৰু ৱাৰেণ্টি কাৰ্ড আৰু মোবাইলৰ কিতাপ আছে। তো কিতাপকেইখন নালাগে, প্ৰথম কভাৰটো হেভি কভাৰ আছে, বহুত ভাল কভাৰটো চাইডত ৰাখিলোঁ। আৰু মেইন মোবাইলটো বৰ্তমান দোকানত মোবাইলৰ কালাৰ দুটা আছে আৰু মই চইচ কৰিলোঁ গ্ৰীণ কালাৰটো। গ্ৰীণ কালাৰ মোৰ বহুত ফেভাৰিট হয় আৰু বহুত ভাল পাওঁ মই গ্ৰীণ কালাৰটো। আৰু মোবাইলটোৰ ৰেম হ'ল 8GB আৰু ৰম 128GB। মোবাইলটো পাছত চাম বাৰু। এতিয়া আৰু তাৰ ভিতৰত কি আছে চাওঁ। এটা এডাপ্টাৰ আছে, আৰু টাইপ C কেবল চাইডত থলোঁ আৰু এডাল হেডফোন দিছে। চবতে নাহে, কিন্তু কিছুমানবোৰত আহে। মোবাইলটো চাইডত ৰাখি মই বাকীকেইটা বস্তু আকৌ বক্সটোতেই ভৰাই থৈছোঁ। আপোনালোকে কেমেৰা কোৱালিটি কেনেকুৱা পাইছে জনাব। হয়তো কেমেৰা কোৱালিটি ভাল পোৱা নাই এইটো। আৰু বাকীবোৰ ভিডিঅ' মোৰ এতিয়া আনবক্সিং কৰা মোবাইলটোৰে বাকীবোৰ ভিডিঅ' আহিব। যিহেতু মই ইউটিউবত ভিডিঅ' প্ৰথমবাৰ দিছোঁ, তো সিমান ভাল হোৱা নাই ভিডিঅ'বোৰ, আৰু পাছলৈ ভাল কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব ভিডিঅ'বোৰ, লাইক কৰিব। আৰু এই চেনেলটোত মই কিছুমান ব্লগিং ভিডিঅ', আনবক্সিং আৰু কাহিনী মাষ্টাৰত আপোনালোকৰ নিজৰ ফটো দি হোৱাটছআপ ষ্টেটাছ কেনেকৈ বনায় তাৰ বিষয়ে ভিডিঅ' বনাম। মই ক'বলৈ পাহৰিছিলোঁৱেই, মোবাইলটোৰ লগত মোক এইটো অফাৰ দিছিলে। ইয়াৰ দাম 400-450 মান হয়। এইটো পিন্ধি পেলাই যদি আপোনালোকে থাকে, দিনটোত কিমান আপুনি খোজকাঢ়িলে সেইটো ওলাই যাব, আৰু তাৰ বাবে ছেটিংছ মিলাব লাগিব। বাক্সাটোৰ ভিতৰত এডাল ফিটা আছে। ফিটাডাল বহুত কোমল হয় আৰু হাতত পিন্ধিলেও ঘাট বহি নাযায়। আৰু লগত আহিছে এডাল চাৰ্জাৰ, ঘড়ীটোৰ চাৰ্জ দিব পৰা। আৰু ঘড়ীটো লগাবৰ সময়ত আপোনালোকে চাব যে ইয়াত ওপৰৰ ফালে যোনকেইটা লাইট আছে, লাইটকেইটা তলৰ ফালে দি ল'ব লাগিব। চাৰ্জাৰডাল আপোনালোকে যিকোনো চাৰ্জাৰৰ এডাপ্টাৰত লগাব পাৰিব। লাইটটো জ্বলি গৈছিল, লাইটটো নুমুৱাই লওঁ। টাইম ছেট কৰি ল'লোঁ আৰু এতিয়া বলক মোবাইলটোৰে শ্বুট কৰা ভিডিঅ' আৰু ফটোজ আপোনালোকক দেখাওঁ। এইডোখৰ হৈছে আমি থকা জেগাডোখৰ, আৰু ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ আনবক্সিং কৰা মোবাইলটোৰে। পূৰা ব্লাৰ হৈ গৈছে আৰু তলত পূৰা পাত পৰি আছে। কেমেৰা কোৱালিটি কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, ভাল লাগিব তেতিয়া।
সেই বন্ধুসকল তো কালি ভিডিঅ'টো ভালকৈ ৰেকৰ্ড কৰিব পৰা নগ'ল তো সেইবাবে এইডোখৰ আজিয়ে কৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু তলত এই কমেণ্ট বক্সত লিখি দিব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু আজি ভিডিঅ'টো ইমান আছিলে বাই